নমস্কাৰ ৰাইজ, ভালে আছেনে? আৰু আজি আহি গ'লো মধুৰিআম পাৰিবলৈ। চাওকচোন মধুৰিআমকেইটা পাৰিছোঁ। আৰু এইফালে মধুৰিআমকেইটা ভালদৰে ধুই লৈ এইফালে মই দি দিলোঁ কেৰাহীত পানী গৰম হ'বলৈ। আৰু আপোনালোকে নিশ্চয় ভাবি আছে যে মই কি কৰিম মধুৰিআমেদি। মধুৰিআমেৰে মই বনাম আজি জেলি। আৰু পানীখিনি গৰম হোৱাৰ পিছত মই এইফালে মধুৰিআমকেইটা দি দিছোঁ। বেছি টাইম নালাগে, 2-3 মিনিটতে হৈ যায়। আৰু এইফালে দেখিছেনে মধুৰিআমকেইটা হাফ বইল হৈ গ'ল। কালাৰটো কেনেকুৱা চেঞ্জ হৈ গৈছে। যিহেতুকে মই কেঁচা কেঁচা মধুৰিআম লৈছিলোঁ, সেইটো কাৰণে বইল হোৱাতে অকণমান টাইম লাগিছিল। আপোনালোকে পকা মধুৰিআম ল'ব। সেইটো কাৰণে মই ইয়াতে 2 টুকুৰা কৰি দিছোঁ মধুৰিআমকেইটা। আৰু এইখিনি বইল হৈ গৈছে। এতিয়া এইখিনি অলপ সময় ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত বগা কাপোৰ এখন মই ভিজাই লৈছোঁ। ভিজাই তাৰ ওপৰত গোটেইখিনি মধুৰিআম এনেকৈ দি দিছোঁ। দি এয়া দেখিছেনে পুৰা মোহাৰি মোহাৰি ৰসখিনি ওলাই লৈছোঁ। এনেকুৱাকৈ পুৰা মোহাৰি মোহাৰি গোটেই ৰসখিনি ওলাই দিব। তাৰপিছত এইখিনি দেখিছেনে, ইয়াতে এতিয়া একো নাই। পুৰা মোহাৰি ৰসখিনি গোটেইখিনি ওলাই দিছোঁ। এতিয়া এইখিনি পেলাই দিব। আৰু যিহেতুকে কাঁহীখনত থকাৰ কাৰণে মোৰ অকণমান প্ৰব্লেম হৈ আছিল, সেইটো কাৰণে মই ৰসখিনি বাতিত উলিয়াই ল'লোঁ। তাৰপিছত এইফালে মই দি দিছোঁ কেৰাহী গৰম হ'বলৈ। কেৰাহী গৰম হোৱাৰ পিছতে অকণমান তেল দি দিছোঁ। আৰু তেলখিনি মই এইটোৰ কাৰণে দিছোঁ যাতে মানে ৰসখিনি কেৰাহীটোত লাগি নধৰে। কেৰাহীটোত গৰম হোৱাৰ পিছত মই এইফালে ৰসখিনি ঢালি দিলোঁ। ঢালি দি এইখিনি পূৰা লাৰি থাকিব লাগিব। আৰু মই যিহেতুকে জেলি মই কম কৰি বনাম বুলিয়ে ভাবিছিলোঁ, কিন্তু ইমান যে কম হৈ যাব সেইটো ভবা নাছিলোঁ। মই একদম সহজ ঘৰুৱা পদ্ধতিত বনাই দেখাইছোঁ। আৰু ইয়াতে অকণমান চেনি দি দিছোঁ। আৰু বেছি চেনি দিব নালাগে। মধুৰিআমটো এনেই মিঠা। আৰু আপোনালোকে ইয়াতে পাৰিলে ফুড কালাৰ ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই ফুড কালাৰ ব্যৱহাৰ কৰা নাই। একদম সহজ পদ্ধতিত, ঘৰুৱা পদ্ধতিত দেখাই দিছোঁ। আৰু এইফালে দেখিছেনে, এইফালে চাওক ৰসখিনি এতিয়া জেলি জেলি টাইপ, মানে আঠা আঠা টাইপ হৈ গৈছে। আৰু জেলিখিনি ৰেডি হৈ গৈছে। আৰু এতিয়া ঠাণ্ডা হ'ল। এইটো মানে ব্ৰেড দি খাব পাৰে। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়া